Kenapa kali? সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজকালি আমি আহি গৈছো আজি পুৱালুমুখী ৰাস মহোৎসৱত আৰু ৰাস মহোৎসৱৰ ভিডিঅ'টো আজি আৰম্ভ কৰি দিছো আৰু লগতে এতিয়া আমাৰ শিৱাংকদা ধৰা দে হাই কৈ দি আৰু সকলোবোৰ আহি গৈছো আমি আজি ৰাস চাবলৈ আৰু আপোনালোককো দেখুৱাম আমাৰ ভিউৱাৰ্ছখিনিকো দেখুৱাম যে আমাৰ পুৱালুমুখীত ৰাস কেনেকুৱা হৈছে সকলোবোৰ দেখিব পাব ভিডিঅ'টোত তেনেহ'লে স্কিপ নকৰিব সম্পূৰ্ণ চাই থাকিব ভিডিঅ'টো কেনে ৰাস চাব আহিছা কথা পাতি ৰাস কেনে দত্ত মজা মজা ৰাসত মানুহ আপোনালোক দেখিছেনে কিমান মানুহ ভৰ্তি হৈ গৈছে আৰু এতিয়া প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিছো আৰু আপোনালোক ৰাসত কি আছে সকলো দেখুৱাম আপোনালোকে চাই থাকিব ভিডিঅ'টো তেনেহ'লে যেহেতু আমাৰ সকলোৱে জানে যে আমাৰ নামনি অসমৰ ৰাস বুলি ক'লে প্ৰথমতে মূৰ্তি আৰু সেইকাৰণে প্ৰথমতে আপোনালোকক মূৰ্তিখিনি দেখুৱাই ল'ব ওলাইছো আৰু আমাৰ ইয়াত কেনেকুৱা কেনেকুৱা মূৰ্তি বনাইছে সেই সকলোবোৰ দেখিবলৈ পাব আপোনালোকে মোৰ পিছফালে দেখিছে এইটো হৈছে মেইন গেট আৰু আপোনালোকৰ ভিতৰত ভালকে দেখুৱাম এয়া দেখিছে এতিয়া আমি আহি গৈছো মেইন গেটটো এয়া হৈছে মোৰ পিছফালে থকা মেইন গেটটো আৰু ইয়াৰ মেইন গেটটো আপোনালোক এইবিলাক ফটো উঠাত ব্যস্ত হৈ আছিল এতিয়া আহিছে আৰু আপোনালোক মেইন গেটটো দেখুৱাম আৰু তাৰপিছতে আৰু যিহেতু নামনি অসমৰ ৰাস বুলি ক'লে মূৰ্তি আৰু মূৰ্তিটো আপোনালোক দেখুৱাব লাগিব সেইকাৰণে প্ৰথমতে আপোনালোকক মূৰ্তি দেখুৱাই ল'ম আৰু সেই দেখুৱাম আৰু প্ৰথমতে বলক আমি এতিয়া মূৰ্তি চাই লওঁ বল 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 মূৰ্তি যাব লাগে মূৰ্তি দেখুৱাৰ আগতে প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ প্ৰথম মেইন গেটটো এয়া হৈছে মেইন গেটটো আৰু মেইন গেটতে এয়া দেখিছে ৰাধা আৰু কৃষ্ণ মানে ৰাধা কৃষ্ণ যিহেতু মেইন প্ৰথমতে ৰাধা কৃষ্ণক ধুনীয়াকৈ ইয়াত দেখুৱাইছে আৰু গেটটো অলপ এইবাৰ ব্যতিক্ৰম ধৰণত সজাইছে মানে ভালো লাগিছে তাৰে মাজতে অলপমান আন্ধাৰ আন্ধাৰ আছে যদিও মানে ফটোত ইমান ভাল হোৱা নাই কিন্তু অৰিজিনেল চাবলৈ ধুনীয়া হৈছে আৰু এয়া ভিতৰত বলক এতিয়া ভিতৰৰ পৰিৱেশটো অলপমান দেখুৱাওঁ আপোনালোকক এয়া হৈছে গেটৰ মূল প্ৰৱেশদ্বাৰ ইফালে সোমাব লাগে বলকচোন সোমাই যাওঁ ভিতৰতনো কি কি আছে আৰু সোমাই গৈয়ে এনেকৈ আপোনালোকে দেখিব এয়া এইবিলাক চাগে চব অঘৰী টাইপত সজাব চেষ্টা কৰিছে Oh dia nak apa?
ভীম ভীম নকৰিবি ভীমৰ আগত আৰু মোৰ ভাঙি দিম গদাৰ কোবত দেখিছে ইমান ডাঙৰকৈ এইটো গদা বনাইছে আৰু ইয়াত ইমান ডাঙৰ বনা আপোনালোকক দেখিছে নে নাই বা এই গদাটো কি গদাটো ফটো উঠব নেকি মানে একো নেৰা ইহঁতে মানে একোৱে নেৰে চবুতে আৰু এইটো হ'ল আমাৰ কেমেৰামেন এই দেখিছে এইটো আমাৰ কেমেৰামেন আৰু এয়া ফটো এটা ব্যস্ত পুৰা পুৰা হাইৰি হাই গদা সকল ঠাই কিছু নহ'ব আৰু এইটো দেখিছে ডাঙৰকৈ বনাইছে গদা আৰু এইটো অলপমান ভাঙিবলৈ চেষ্টা কৰিছো বনাইছে ধুনীয়াকৈ গদা বনাইছে আৰু আপোনালোক দেখুৱাইছো আৰু আপোনালোক যদি ইয়াৰ ওচৰে ওচৰে আহিব ইয়াৰ আগবিলাক ধুনীয়াকৈ বনাই থোৱা আছে আৰু গদাটো কিন্তু কিছু ডাঙৰকৈ বনাইছে আপোনালোকে চাব পাৰে এইফালে মেইনটো ধুমগদাটো কেনেকৈ আনিছিলে অলপমান আমি ৰাসৰ মাজে মাজে দেখিছে আৰু ৰাখিব লাগিছে ক'ত হেৰাইছিলি কোনে পাইছি আৰু ঘূৰিবি নে একলা হা কোনে ঘূৰিছি কেনেকৈ হেৰালি দেখিছে নে গাইজ ৰাস চাব আহি হেৰাই থাকিলে আমাৰ এতিয়া বিচাৰি পালো বহুতখিনি বিচাৰাৰ পিছত আৰু আপোনালোকে যদি ল'ৰা ছোৱালী বিলাক ৰাসত আহিছে তেনেহ'লে সাৱধান হ'ব অলপমান মানে হাতৰ পৰা এৰি দিব না যিহেতু মানুহ বহুত হৈ আছে আমাৰতো হেৰালে কিবা কৰি খাব আৰু দেখিছে এতিয়া কানি কাটি আছে গাইজ বাচ্চাক বিচাৰি থাকোঁতে মায়ে হেৰাই থাকিলে এয়া দেখিছেনে এইবাৰ মাক বিচাৰি ওলালো কিবা কৰি মানে যিহেতু মাৰ ওচৰতো মোবাইল নাই এইকাৰণে মায়ে হেৰাই থাকিলে আৰু কানি কাটি অৱস্থা নাই মানে বাচ্চা হেৰুৱাৰ দুখতে তাৰপিছত আমি পালো ব'ল ফাইনেলি গাইজ পপকৰ্নৰ আমেজ লৈ খাই এবাৰ আপোনাক দেখাব গৈ আছো বস্তা মেলা দেখিছে এইখন বস্তা মেলাৰ মেইন গেট গাইজ মানুহ চাওকচোন বাপৰে মানুহ দেখিছা কিমান মানুহ এয়া হৈছে বস্তা মেলাৰ প্ৰথম মই কাপোৰ দেখা নাই প্ৰথমতে এতিয়া এটা বাহি পৰি আছিল আমাৰ শিৱংকৰে বাহি বুটলি লৈ আহি আছে কি বাহিটো পালি নেকি তই হা বাহি পালি নেকি বাহিটো দেখাই দি বাহিটো যাৰ হয় বিচি লৈ যাব গাইজ আমি আহি গৈছো আনন্দ মেলা ইয়াত দিছে মানুহ দেখিলে না আনন্দ মেলাত ইমান মানুহ নেকি আনন্দ মেলা বহুত বহুত সকল নেকি আমি সকলো কিবা গৈ আছো ৰাসত যেতিয়া আহি যদি সকলো বুটু তেনেহ'লে কি উঠিম লাইন দেখছে না সকলে কত টাকা
গাইজ এতিয়া উঠি লৈছোঁ আমি চব কৰিম আৰু ভাবিছোঁ ফুল কনফিডেঞ্চ আছোঁ কনফিডেঞ্চ পূৰা আছে পূৰা ভাবিছোঁ আপোনাক পূৰা দেখাম ইয়াৰ পৰা ওপৰৰ পৰা পূৰা ৰাসখন কিন্তু ওপৰত অহাৰ লগে লগে ক'ত জীৱটো নোহোৱাহে হৈছে ভিডিঅ' মেইন ভয় লাগি আছে যদিও তথাপি ভিডিঅ' আপোনালোকক দেখুৱামে আপোনালোকে চাব পাবই ভিডিঅ' দেখিছে ওপৰৰ পৰা পূৰা ৰাসখনৰ নাজাৰা আপোনালোকক অকণমান দেখুৱাই দিছোঁ এয়া দেখিছে কি ভয় লাগিছে নেকি নাই ন এইফালে চাব পাৰে এইফালে মাৰুতি ঘূৰি আছে আৰু এইফালে দুঘৰে আমাক ৰখি আছে আৰু কনফিডেঞ্চ য়েছ আজি আপোনালোকক দেখুৱাম খালি পুৰা ভিডিঅ' তোৰ ভয় লাগছি দে তোৰ ভয় লাগছি তোৰ মুখতে কয় তোৰ মুখখনতে কয় ভয় লাগছি বুলি তোৰ গাইজ ইয়াৰ বোলে মোজা লাগি গৈছে চাকৰিত উঠি ঐ বাবু মোজা লাগছে নেকি দাদা আপোনালোক পৰি যা ফুল ফুল ভয় নলগাকৈ ভিডিঅ' বনাই আছোঁ এয়া দেখিছে অলপ ভয় কৰা নাই পুৰা ভিডিঅ' বনাই আছোঁ ভয় নালাগে ভাগ্য পৰীক্ষা কৰিল ভাগ্য বা কেনে আজি ভাল হ'ব নেকি ভাগ্য এইফালে আছে ভাগ্য পৰীক্ষা কৰা মানুহ আমাৰ কি আহি গৈছো কৈ দিয়া এইটো নামটো গাইজ আহি গৈছে অলপমান ভাগ্য পৰীক্ষা কৰিবি এতিয়া আহি গৈছে ভাগ্য পৰীক্ষা কৰিব তিনিজনৰ আৰু ইয়াৰ পিছফালে আপোনালোকে দেখিব পাৰে ভাগ্য পৰীক্ষাটো দেখাই নাপাব এয়া ভাগ্য পৰীক্ষা অলপ কৰি লওঁ ভাগ্য পৰীক্ষা যদি ভালে হয় ভাগ্যটো ভিতৰতে গাইজ এতিয়া ভাগ্য পৰীক্ষা কৰি আমি এতিয়া আহি গ'লোঁ মানে দুবৰা এতিয়ালৈকে অহা নাই আমি এতিয়া অলপ ওলাই আহিছোঁ আৰু এতিয়াতো খাবও লাগিব অলপ খাই লওঁ নেকি ভোক লাগিছে খাই লওঁ আৰু ঘূৰা পিছত যাব লাগে কেইটা বাজিল এতিয়া 12টা বাজিব 12টা বাজিল ঘৰত যাব লাগে 11:50 একচুৱেলি মিলি এতিয়া দেখিছেনে দেয়াৰত খাই লওঁ অলপ খাই লৈ পেলাই আৰু ঘৰাঘৰি দেয়াৰ খা আৰু দেয়াৰত এই আচি বাংগ আৰু জুতি মনটো মৰা দেখোন